এই মুহূৰ্তত দিব ওলাইছে এটা ডাঙৰ খবৰ তিনিচুকীয়া চহৰৰ হিজুগুৰি মছজিদ পট্টিৰ পৰা 11.13 গ্ৰাম ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে তিনিচুকীয়া আৰক্ষী মুন্না শাহ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোৱে এখন বিলাসী বাহনত ড্ৰাগছ কিনি সৰবৰাহ কৰাৰ গোপন তথ্য লাভ কৰি বুধবাৰে দুপৰীয়া 2:30 মান বজাত তিনিচুকীয়া চহৰৰ হিজুগুৰি মছজিদ পট্টিৰ ওচৰৰ পৰা 11.13 গ্ৰাম ড্ৰাগছসহ সৰবৰাহকাৰীক হাতে লুটে ধৰিবলৈ সক্ষম হয় আৰক্ষীৰ মতে সৰবৰাহকাৰীটোৰ ওপৰত বহুত দিনৰ পৰা আৰক্ষীৰ চকু আছিল News Desk report AIPL Live 24/7